আলাইকুম আপোনালোক সকলোকে মই ৰিজা মোৰ ইউটিউব চেনেল ৰিজা আছামিজ কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি ব্লগটো অলপ বেলেগ ধৰণে হ'বলৈ কৈ আছে কাৰণ আজি আমি যাম ফুৰিবলৈ। ক'লৈ যাম কি কথা কৈ দিছোঁ, এনেই মোক থাম্বনেইল দেখি চাগে গমেই পালে। আজি আমি যাম গুৱাহাটী বিশেষ কিবা এটা কাৰণত যাম, কিন্তু আমি তাতে ক'ৰবাত সোমাম বুলি ভাবিছোঁ। সেইকাৰণে ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। কি কৰোঁ কি নকৰোঁ দিনটো আপোনালোকক দেখুৱাই থাকিব চেষ্টা কৰিম। ক'ত যাওঁ শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। শেষত জনাব নাপাহৰিব যে আপোনালোকৰ ব্লগটো চাই কেনে লাগিলে। আৰু এতিয়া মই ড্ৰেছ পিন্ধি ল'লোঁ। এতিয়া মই এটা গ্ৰাউণ্ড পিন্ধিছোঁ চিম্পলকৈ কটনৰ। মইতো মিছ'ৰ পৰা লৈছিলোঁ, দেখিছে চাগে। এইটো জাৰ্ণিত গ'লে এনেকুৱা গ্ৰাউণ্ডবোৰ পিন্ধিবলৈ অলপ বেছি কমফৰ্টেবল হয়, সেইকাৰণে পিন্ধিছোঁ। আৰু এতিয়া চাহ তাহ খালোঁ, খাই মেলি ওলাব লাগে। ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, নহ'লে পাছত জল্দি হ'ব। আৰু এই চুলিখিনি শুকোৱা নাই, সেইকাৰণে ফেনখনৰ তলতে অলপ বহি লৈছোঁ। চুলিখিনি বোলো শুকুৱাই লওঁ, লগতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। তেতিয়াহ'লে একেবাৰে ওলাই মেলি ৰেডি হৈ গ'ল। আপোনালোকক গোটেই অভাৰলুকটো মিৰৰখনত দেখুৱাই দিওঁ, তাৰপিছত আমি যাম আৰু। ক'ৰবালৈ যাবলৈ ওলোৱা সময়কণত কিমান এটা ধুমাধুম হয় সেইটো নক'লেও চাগে সকলোৱে বুজি পাব। আৰু সেই ধুমাধুমতে মই কাৰ লগত আহিছোঁ, কোন যাব সেইটো আপোনালোকক ক'বলৈ পাহৰিয়ে থাকিলোঁ, দেখুৱাবও পাহৰিলোঁ। আৰু এতিয়াহে মনত পৰিছে, যিহেতুকে এতিয়াহে মনত পৰিছে সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। এইপিনে মা, আব্বা, মুন্না আৰু মোৰ হাজবেণ্ড, আমি 5জনেই আহিছোঁ। আৰু সৰু সুৰাকৈ আমাৰ এইটো এটা ফেমিলি ট্ৰিপ বুলিও ক'ব পাৰি। ক'লৈ গৈ আহিছোঁ, কি কথা, ক'ত যাওঁ সেইটো পিছে পৰে আপোনালোকক জনাম। কিন্তু এতিয়া আমি আহিছোঁ বৰ্তমান গুৱাহাটী, আৰু আমি আহি পালোহি যোৱা বাট, যিটো মোৰ বহুত বেছি ভয় লাগে, কাৰণ মোৰ অলপ মাথাও ঘূৰাই। কিন্তু ভয়টো একেচেতিয়া কৰি ৰাখি ধুনীয়া ধুনীয়া গানবোৰ শুনি এই প্ৰাকৃতিক পৰিৱেশৰ যিটো মনোমোহা পৰিৱেশ সেইটো এনজয় কৰি আমি গৈ আছোঁ। আমাৰ যি যাবলগীয়া স্থান আছে তালৈ আমি গৈ আছোঁ। আৰু আমি আহি পালোহি খানাপাৰ, আৰু ইয়াতে আমি আমাৰ গাড়ীখনক কিবা এটা খুৱাই দিওঁ বুলি ভাবিছোঁ। আৰু গাড়ীখনক খোৱা নিজেও কিবাকিবি দুটামান কিনি ল'লোঁ। এইপিনে আমি আহি পালোহি ছায়েন্স মিউজিয়াম। আমি সকলোৱে ভাবিলোঁ যে এপাক সোমাই যাওঁ, যিহেতুকে মায়ে দেখা নাই, মোৰ শাহু মায়ে ছায়েন্স মিউজিয়াম দেখা নাইকিয়া, ভাবিলোঁ পাক এটা মাৰি যাওঁ। আৰু তেওঁ চাব মন গৈছিলে। মই আহিছোঁ, মই আজিলৈকে 3বাৰ হ'ল, আজি সৈতে 3বাৰ হ'ব। প্ৰথম মোৰ 5-6 বছৰ বয়সতে অহা, তেতিয়া ইমান মনত নাই। আৰু আজিৰ পৰা 2 বছৰ 2020ত মই আকৌ এবাৰ আহিছিলোঁ মোৰ বাহঁতৰ লগত। আৰু মিষ্টাৰ খানৰ লগত যিহেতুকে এইবাৰ প্ৰথম আহিছোঁ, সেইটো কাৰণে ভাবিলোঁ সৰুকৈ ভিডিঅ' এটা বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এইপিনে মিষ্টাৰ খানে টিকেট কৰি ল'লে, এজনৰ প্ৰতি 30 টকা টিকেট। ষ্টুডেণ্টবোৰৰ কাৰণে বেলেগ বেলেগ প্ৰাইচ আছে। গভৰ্ণমেণ্ট ষ্টুডেণ্টবোৰৰ কাৰণে 10 টকা আৰু প্ৰাইভেট ষ্টুডেণ্টবোৰৰ কাৰণে 15 টকা। আৰু ইপিনে আমি সোমাই আহিয়ে প্ৰথমে ৰাইট ছাইডে এখন গাৰ্ডেন দেখা পাইছোঁ, আৰু লেফ্ট ছাইডে আছে পাৰ্কিং প্লেচ। আমি যিহেতুকে গাড়ীৰ বাহিৰতে থৈ আহিছোঁ, তেতিয়া ভিতৰৰ জেমেলা নাই। এতিয়া ব'লক আপোনালোকক অলপকৈ সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম।
এইটো এটা হৈছে মিৰৰ মেচ আৰু ইয়াতে সোমালে এপাক হ'লেও ভয় লাগিবই ওলাই নাহিম বুলি আৰু চব পিনে গ্লাছ লগোৱা হৈ আছে সেইকাৰণে ভয়টো লগাটো স্বাভাৱিক এটা উপায় হৈছে মানে তললৈ ফ্ল'ৰখনলৈ চাই খোজকাঢ়ি আহি থাকিলেই হয় আৰু এটা ৰাস্তা পোৱা যায় ওলাই আহিব পৰা ভাল লাগে মিউজিয়ামটোৰ পৰা বাহিৰলৈ ওলাই আহি ইয়াতে কাষতে আৰু এটা একুৰিয়াম আছে তাতে বিভিন্ন ধৰণৰ মাছ আছে ভাবিলোঁ চাই যাওঁ আৰু চাওকচোন ভাল লাগে মাছবোৰ ইমান ধুনীয়া ধুনীয়া আৰু তাতে এটা মাছে মোৰ লগত কেনেকুৱা কাণ্ড কৰিছে চাবচোন মানে মই তাৰ মুখত এনেকৈ আঙুলি এটা দিলেই সি যেনেকৈ তাক মই আহাৰহে দিছোঁ সেনেকুৱা যেন ভাবে চাওকচোন কি কৰিছে তাৰ এনেকুৱা মন হৈছে যেন মোৰ আঙুলিটো একামতে ছিঙি লৈ যাব ভাল লাগিলে কিবা এটা ভাবিলোঁ আপোনালোকক দেখাই দিওঁ চাওকচোন আৰু এতিয়া আমি ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু আপোনালোকক বাহিৰৰ পৰিৱেশটো অলপমান দেখুৱাওঁ বুলি ভাবিলোঁ বাহিৰৰ পৰিৱেশটো খুব ধুনীয়া পাৰ্ক এখন আছে সৰু ল'ৰা ছোৱালীক খেলিব পৰা লগতে সৰু সুৰা জ্ঞান বুটলিব পৰা এনেকুৱা ধৰণৰ বস্তুবোৰ আছে আপোনালোকৰ ল'ৰা ছোৱালী ষ্টুডেণ্টবোৰক লৈ আহিব পাৰে ইয়াতে সকলো ধৰণৰ বস্তু যিবোৰ থিয়ৰী প্ৰেক্টিকেলি হিচাপত মানে সকলোবোৰ বুজাই দিয়া আছে তেওঁলোকে কিছুমান জ্ঞান নজনা কথা জানিব পাৰিব নজনা কিছুমান বস্তু শিকিব পাৰিব ভাল পাব আৰু আপোনালোকে আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীবোৰ লৈ ইয়ালৈ আহিব পাৰে আৰু এপিনে মোলৈ চাওকচোন এইটো এনেকুৱা এটা বস্তু হৈছে যিটো আমি যিমানেই ডাঙৰ নহওঁ কিয় এবাৰ উঠি নুজুলালৈকে আমাৰ শান্তি নালাগে তাৰপাছত আমি ল'লোঁ মিউজিয়ামৰ ভিতৰতে থকা জীৱ জন্তু চাবৰ কাৰণে আৰু ৰ'ব জীৱ জন্তু বুলি কওঁতে সঁচা জীৱ জন্তু বুলি নাভাবিব আৰু এইখন হৈছে এখন প্ৰাক ঐতিহাসিক জীৱ উদ্যান যিবোৰ আমাৰ পৃথিৱীৰ পৰা বিলুপ্তি হৈ গৈছে মানে নাইকিয়া হৈ গৈছে তেনেকুৱা ধৰণৰ জীৱবোৰৰ মূৰ্তি বনোৱা হৈ আছে যেনে ধৰক ডাইনাছৰৰ বিভিন্ন ধৰণৰ প্ৰজাতি এনেধৰণে বনোৱা হৈ আছে আৰু ইয়াতে মানে সকলোবোৰ জন্তুৰ কথা কৈ থাকে সেইবোৰ কিহৰ পৰা কেনেকৈ হৈছিলে কি হৈছিলে তেওঁলোকৰ নাম লগতে কিমান দিন জীয়াই আছিলে সকলোবোৰ কৈ থাকে ইয়াতে এটা ৰেডিঅ'ৰ নিচিনা তেনেকুৱা এটা মাইক আছিলে আৰু তাতে মানে শুনিব পৰা যায় সকলোবোৰ জন্তুৰ কথা কিন্তু আপোনালোকক শুনাব নোৱাৰিলোঁ কপিৰাইট ক্লেইম আহিব বুলি কৈ নুশুনালোঁ ইমান কষ্ট কৰি এটা ভিডিঅ' কৰা যায় আৰু সেই ভিডিঅ'টো পাছত কপিৰাইট ক্লেইম আহিলে মনটো বেয়া লাগে সেইকাৰণে আপোনালোকক নুশুনালোঁ
চিৰিয়াখানা যাম, তাৰপিছত কলাক্ষেত্ৰ যাব পাৰোঁ, ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম। ইমান বেছি ৰ'দ, যিকণ পাৰোঁ অলপ অলপকৈ ভিডিঅ' কৰিছোঁ। মোৰ লগতে মোৰ হাজবেণ্ডেও বহুতখিনি ভিডিঅ' কৰি দিলে, তেওঁকো বহুত বেছি ধন্যবাদ। আৰু এতিয়া আমি গৈ আছোঁ দুপৰীয়া আহাৰ খাবৰ কাৰণে। 2টা বাজি গ'ল, অলপ ভোকো লাগিছে, ঘৰতে চাহ জলপান তেনেকৈ ধৰণে খাই অহা। আৰু এতিয়া আমি গৈ আছোঁ দুপৰীয়া ভাত খাবৰ কাৰণে মোগল গাৰ্ডেনত, যিহেতু সকলোৱে সুবিধা হ'ব আৰু সেইকাৰণে গৈ আছোঁ আমি মোগল গাৰ্ডেনত। আৰু ইয়াতে আমি আহি পালোহি আৰু আমি ইয়াতে কি খালোঁ আপোনালোকক অলপ দেখুৱাই দিওঁ বুলি ভাবিছোঁ। তাৰ আগতে অকণমান ইয়াৰ পৰিৱেশটো দেখুৱাই দিছোঁ। চব পিনে দেখুৱাব পৰা নাই কিয়নো সকলো ব্যস্ত খোৱাত, সেইকাৰণে অলপ লাজো লাগে দিয়কচোন। আৰু এইপিনে আমি মেনুখন হাতত লৈছোঁ, এয়া হৈছে মোগল গাৰ্ডেনৰ মেনু। আৰু ইয়াতে আমি অৰ্ডাৰ কৰিলোঁ, ভাত লৈছোঁ, লগতে নান, বাটাৰ চিকেন, লগতে মাংসৰ 2টা আইটেম আছিলে, আৰু এইপিনে ডাল তড়কা। সেয়াই, মই ভাত নাখাওঁ, মই নান খাম, আৰু লগতে চিকেন কোফটা পাহৰি আছিলোঁ, লগত নেমু আৰু পিঁয়াজ। এনেধৰণে আমি দুপৰীয়া আহাৰ ধুনীয়াকৈ খালোঁ। খাবলৈ খুব টেষ্টি হৈছিলে। বাটাৰ চিকেনটো ৱাও, বহুত ধুনীয়া লাগিছিলে। কোফটাটো ক'বই নালাগে। তেতিয়াহ'লে দেৰি নকৰি আমি দুপৰীয়া আহাৰ খাই লওঁ। অলপ ভোকো লাগিছে, খানাৰ আগত ৰাখি এনেদৰে ভিডিঅ' কৰি থকাত বহুত টান। তেতিয়াহ'লে আমি খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এইপিনে আমাৰ খোৱা বোৱা হৈ গ'ল আৰু আমি মোগল গাৰ্ডেনৰ পৰা ওলাই দিলোঁ। ইমান বেছি ৰ'দ আছিলে, লগতে বহুত বেছি গৰমো। আৰু ইয়াৰ পৰা আমি কেইটামান কিবাকিবি পেকিঙো কৰি ল'লোঁ। আৰু এতিয়া ভাবিছোঁ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ, কাৰণ এতিয়া আমি আন এচাইডে যাম, কিন্তু নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম। অলৰেডি এইটো ভিডিঅ' বহুত বেছি দীঘল হৈ গ'ল। আজি আহিছোঁ, বাই বাই।